Good morning guys, দিনটোলে বুলি উলালো আৰু কাম কাজবোৰ হাতত লৈ পিনে নমস্কাৰ সকলোকে পূজাবৰা ইউটিউব চেনেলটো এনেটা ব্লগলৈ স্বাগতম জনাইছো লগতে ফেসবুক পেজলৈকো আৰু যদি মোৰ ভিডিওটো চাই পিনে ভাল লাগে আপোনালোকৰ তেতিয়াহলে যদি ফেসবুকত চাই আছে তেতিয়াহলে ফলো কৰি দিব মায়ে দেতা মই বুৱাৰীয়ে একদম আমি চাৰিটা মিলি আজি পুৰা ধান কটাত ব্যস্ত মই এজনী কোৱা মানুহ চিনি নাপাং আৰু ৰে ধান কাটিবলৈ লগাই দিছো হাজিয়া মানুহ মানে এজনী হাজিয়া মানুহ আনিছো হাজিয়া মানুহ আনিছো তাকো যিখনে ধান কাটিছে এ ভগৱান এজনী মানুহ ভালকে চাই লওক দেই আপোনালোকৰ ঘৰত কিন্তু হাজিয়া সাজিয়া নামাতিব এজনী মানুহ যদি হাজিয়া মাতিবলগীয়া হয় তেতিয়ালে হৈ গ'ল আৰু সেই কিনা মানুহ যে একেবাৰে নামাতিব যিখন ঘৰৰ পৰা কাচি আনিছে একে নকব আৰু নালডাল হাতত থাকে কাচি হেয়া নালটোহে হাতত থাকে মানে কাচিখন গৈ পিনে যে এই পথাৰত পৰে গৈ এই কাচি বিচাওঁতে অৱসমান হৈ গৈ কি কব এনেকুৱা মানুহক যদি ধান কাটিবলৈ মাতিবলগীয়া হয় আপোনালোকৰ 300 টকাটো এনে যাবগে আৰু দিনটোত খোৱা বুৱা চাহ খোৱা বেলেগ কথা আৰু সেই মানুহজন যে খালি ধানহে কঢ়িয়ায় এই ৰছী কাটি আছে ধান কঢ়িয়ায় ৰছী কাটে এই ৰছী কটা মানুহ হেল্ল মামু খালা হেল্ল মামু খালা নে তে মোবাইলটো কানত লগাই থবিছোন না হেল্ল হেল্ল hello 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 ya di kata di mana sih ৰাতি হাজত এফালে হেয়া পকৰা বনাম বুলি ভাবিছো বকফুলৰ পকৰা এফালে হেয়া বৰিয়ে গুছাই আছে তাৰ মাজতে এডাল জিডাল হেৰি উলাই হেৰাল এনেও খাবলৈ মানে টান লাগে হেতু খাব নোৱাৰি তাৰ লগতে হেয়া বেচন লৈ লোৱা হৈছে বেচনৰ লগতে হেয়া ধুনিয়াকে পকৰা বনাব লাগিব খাইবলে বহুত ধুনিয়া লাগে তিতিকি লাগে কিন্তু তেতিয়াও মানে খাবলৈ কি বস্তুটো ফ্ৰাই কৰাৰ পিছত বেচন দি পিনে ধুনিয়া লাগে এফালে মূলা কাটি লৈছো মূলা আলু মাছ বনাম মানে মাছৰ লগত মূলা আলু এখন ধুনিয়াকে তৰকাৰী বনাম বুলি ভাবিছো মাছৰ আৰু এফালে মাছখিনি দেখিছেনে সৰু সৰু হৈ থাকিলে আমাৰ ফিচাৰীৰে মাছ হয় ধান চান কাটি মেলি আহিলো পিনে আবেলি হে দুটামান মাছ ধৰিলো মায়ে মই আৰু এফালে বুৱাৰে মেলি পিনে এতিয়া হে মাছ কেটা ভাজিবলৈ লৈছো আৰু এবাৰ মাছ একদম ডাঙৰে নহল ফিচাৰী মাছ কিহৰ কাৰণে নাজানো আগতে কিন্তু আমাৰ মাছ একদম পুৰা 1 কেজি 1.5 কেজি ওজনৰ হৈ যায় 4-5 মাহ হল যদিও মাছ এৰা এবাৰ একদম ডাঙৰে নহলে আৰু কিহৰ কাৰণে নাজানো আৰু এফালে দেখিছেনে ছোৱালী এফালে এতিয়া কম্বলৰ মাজত সোমাই থৈ দিছো এফালে বুৱাৰীয়ে মই ভাত বনাই আছো মা দেতাৰ লগতে এফালে তাকিয়া শুবলৈ দি থৈছো দেখিছেনে তাই খালি ফোনটো পালে হল আৰু হেল্ল 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 মোবাইলত যে আমাক কথা পতা দেখি থাকে হেতু কাৰণে তাইও খালি মোবাইলটো হেয়া মাৰ মানে সৰু মোবাইলটো লৈ লয় এয়া দেখিছেনে খালি তাই কানত লগাই পিনে মানে হেল্ল কৰিবলৈ লাগে মোবাইলত আৰু এফালে মায়ে হেয়া তাইক নাম গাবলৈ শিকাই আছে ভাদ মাহৰ মানে এবাৰ নাম ঘৰলে তাইক লৈ গৈ একদম পুৰা হেয়া হাত চাপৰি কোনোবাই মৰা হলে হল তাইও হাত চাপৰি মাৰিব আৰু একদম ধুনিয়াকৈ পুৰা গান গাই থাকিব আৰু আজি ভিডিওটো পাই এতিয়া বিদায় লওঁ কাইলৈ পুনৰ এটা ভিডিওটি লগ পাই আছো গতিকে বাই বাই আজি ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগে তেতিয়ালে সাবস্ক্ৰাইব